আজি বন্ধৰ দিন ৰাতিপুৱাই ভাবিলোঁ কিবা এটা ৰেচিপি বনাম 4 বছৰ হৈ গ'ল হাইলাকান্দি আশাত কিন্তু আজিলৈকে এই ৰেচিপিটো ট্ৰাই কৰা নাই এইফালে ডাৱৰীয়া বতৰ ধুমুহা বৰষুণ বতাহ আহি আছে ভালো লাগি আছে মৰ্নিং এনেকুৱা এটা পৰিৱেশ ইয়াত ধুনীয়া চাই আছে বাহিৰত আকাশখন চাকচোন কেনেকুৱা ডাৱৰীয়া বৰষুণ যেন দিবহি লাগিছে আজিৰ স্পেচিয়েল ৰেচিপিটো হৈছে শুকান মাছৰ বইল জোল কিন্তু চিলতীয়া হতে ইয়াক শুকান মাছৰ চিৰা বুলি কয় আজি বলক বনাওঁ শুকান মাছৰ চিৰা মই যে দেখিছোঁ সিহঁতক ৰঙালাওৰ আগ আলু আৰু শুকান মাছ লগতে মাছো দি পেলাই শুকান মাছৰ চিৰা বনায় ইয়া মই লৈ ল'লোঁ শুকান মাছ আৰু অকণ ডাঙৰকৈ কাটি ল'লোঁ আৰু লগতে পুৰি ল'লোঁ পুৰি লৈ পেলাই অকণমান ধুই ল'ম যাতে শুকান মাছৰ যি এটা বেয়া চেণ্ট আছে এইটো ওলাই যায় কেইদিনমানৰ পৰা ভাবি আছিলোঁ এইটো বনাওঁ বুলি কিন্তু ঘৰত শুকান মাছ নাছিলে কালি অনা হ'ল শুকান মাছ আৰু শুকান মাছটো ধুই লৈ পেলাই এনেকৈ অকণমান থেতালি ল'লোঁ এইটো অকণ নৰম হৈ যাব তাৰপিছত মই ইয়াক ধুনীয়াকৈ ডাঙৰকৈ কাটি লওঁ জীৱনৰ প্ৰথম বনাইছোঁ দেই কিন্তু কিমান টেষ্ট হয় কিমান নহয় মই নাজানো খাইহে পিছত গম পাম এইটো টেষ্ট কেনেকুৱা হৈছে ইয়াৰ চাক ধুনীয়াকৈ কাটি লৈছোঁ অকণ ডাঙৰকৈ এইফালে চাক একদম বৰষুণ দিয়েই দিলে মানে আকাশখন যেনেকুৱা ডাৱৰী হৈ আছিলে সেইফালে বৰষুণে এনেকৈ দি দিলে বৰষুণীয়া বতৰ এইটো খাই হয়তো ভাল লাগিব ভালেই হ'ল গছপাতৰ ধূলি বালিখিনি ভালকৈ বৰষুণে ধুই নিব এইফালে মই থেতালি ল'লোঁ পিঁয়াজ নহৰু আৰু কেঁচা জলকীয়া লৈ পেলাই কেৰাহীত অকণ পানী গৰম কৰি গৰম পানীত দি দিলোঁ এই গোটেইখিনি আৰু লগতে দি দিলোঁ শুকান মাছ এতিয়া মই দি দিলোঁ পাতলকৈ কাটি লোৱা আলুখিনি আৰু লগতে মই দি দিম অকণমান নিমখ যাতে ধুনীয়াকৈ এইখিনি সিজি যায় এইটো অকণ ডিফাৰেণ্ট হয় যে মই অকণমান এটা মাছ লৈছোঁ ভাজা মাছ লৈ পেলাই মই ধুনীয়াকৈ কাঁইটখিনি আঁতৰাই এনেকৈ ভাজা মাছো দি দিলোঁ হয়তো আমাৰ মানুহে কোনো দিনে খোৱা নাই এনেকুৱা এটা ৰেচিপি কিন্তু আজি মই বনাইছোঁ এনেকুৱা এটা ৰেচিপি লগতে মই দি দিম ৰঙালাওৰ আগখিনি গোটেইখিনি দি পেলাই মই অকণমান ঢাকি দিম যাতে ধুনীয়াকৈ সিজি যায় যিখিনি ৰঙালাওৰ আগৰ পানী আছে এইখিনি পানী উঠিব লগতে যদি পাৰে অকণমান পানী দি দিব যিহেতু এইটো জোল হয় মই কিন্তু ইমান বেছি পানী দিয়া নাই কিন্তু জোল হয় যিহেতু এইটো অকণমান পানী দিব লাগে জোল হৈ ৰাখিব লাগে ইয়াৰ চাক মোৰ বইলটো হৈয়ে গ'ল ধুনীয়াকৈ গোটেইখিনি সিজি গৈছে আলুখিনি পাতলকৈ দিছিলোঁ যিহেতু সিজিয়ে গৈছে ধুনীয়াকৈ এতিয়া মই ছাৰ্ভ কৰিম ইয়া মই আজি ৰাতিপুৱা সাজত বনাইছোঁ ভেন্দিৰ ভাজি আৰু আমাৰ দেশী ষ্টাইলত শুকান মাছৰ ভাজি বহুত দিনৰ পিছত মই বনালোঁ আজি এনেকৈ আমাৰ ষ্টাইলত শুকান মাছৰ ভাজি আৰু এইটো চিলেটি ষ্টাইলৰ শুকান মাছ আৰু মাছৰ জোল একেলগে খাই জনাম কেনেকুৱা লাগিছে মোৰ কিন্তু ইমানো টেষ্ট লগা নাই লাগিছে যেনে তেনে আৰু